নমস্কাৰ, মই মিণ্টুমণি ঠেঙাল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি মোৰ ব্লগটোত আপোনালোকক দেখুৱা মোৰ তাঁতশালখন। আৰু মোৰ তাঁতশালখনত মই বৰ্তমান লগাই থৈছোঁ ঠেঙালৰ গামোচা, যিহেতু মই এগৰাকী ঠেঙালৰ জীয়ৰী আৰু এগৰাকী মই ঠেঙালৰ বোৱাৰী। আৰু আজি আপোনালোকক মোৰ তাঁতশালখনক দেখুৱাই দিয়াৰ লগতে আপোনালোকক তাঁতশালত থকা বিভিন্ন সঁজুলিসমূহৰ বিষয়ে পৰিচয় কৰাই দিওঁ। আহকচোন তেন্তে মোৰ তাঁতশালখনলৈ যাওঁ। দেখিছে ঠেঙালৰ সূতা গামোচা, ইয়াত আমাৰ টিককে তাঁত বৈ আছে। এতিয়া মই আপোনালোকক চিনাকি কৰি দিব লৈছোঁ তাঁতৰ বিভিন্ন সঁজুলিবিলাক। এইটো হৈছে তুলুঠা, এইডাল হৈছে তুলুঠা ধৰা ৰছী। তাৰপিছত এডাল হলি, এই হলিডালক কোৱা হয় বাট কটা বুলি কোৱা হয়। মানে এই সূতাবিলাক যদি য'ত ধৰি থাকে নহয়, তেতিয়া ৰাঁচখন আৰু বৰবিলাক যোৱাত অকণমান অসুবিধা হয়। আৰু এইডালেৰে লাহে লাহে সূতাবিলাক য'তবিলাক ভাঙি আগবঢ়াই নি থকা হয়। এইডাল হৈছে কান্ধত দিয়া বুলি কয়। কান্ধত দিয়া দুডাল লাগে, তুলুঠাও দুটা লাগে। আৰু এইডাল হৈছে জখলা মাৰি, এইডাল জখলা মাৰি বুলি কয়। তাৰপিছত এইডাল হৈছে নাচনী জৰীডাল হৈছে, এয়া হৈছে নাচনী জৰী। তাৰপিছত এইডাল হৈছে চালিমাৰি। তাৰপিছত এই ৰছীডালক কয় বাঘ জৰী। এইডালৰ সহায়ত ৰাঁচখন উঠা নমা কৰা হয়। তাৰপিছত দেখাইছোঁ, ৰ'ব দেই। ইয়াৰ পিছত মই দেখাইছোঁ এয়া হৈছে এইডাল মই চালিমাৰিডাল ঠেলি দিছোঁ অলপ। তাৰপিছত এইখন হৈছে দ্ৰুপতি বুলি কয়। আৰু এইখন হৈছে ৰাঁচখন। তাৰপিছত এয়া বৰ তোলোৱা হৈছে, যাৰ সহায়ত জাল দি মাকুটো ইফাল সিফাল কৰিব পৰা হয় আৰু ব'ব পৰা হয়। এনেকুৱা বৰ 4 বাতি তুলিবলগীয়া হয় আৰু 4 বাতি তোলা হয়। তাৰপিছত এইডাল কয় চিফলি, এই ওপৰত যিডাল সৰু মাৰি নিচিনা এইডাল হৈছে চিফলি। তাৰপিছত এইডাল হৈছে ভোকমাৰি। তাৰপিছত এইফালে হৈছে এইডাল গৰকা। সেইটো গৰকাৰ মূৰত থকাটোক কোৱা হয়, দেখিছেনে? গৰকা মূৰত যিটো আছে ধৰি আছে, সেইটো হৈছে ককৰা। তাৰপিছত ইয়াৰ উপৰিও আমাক তাঁতখনত ববলৈ লাগিব এটা মাকুটো হৈছে এয়া হৈছে এইটো হৈছে মাকু। আৰু মাকুৰ মাজত আছে এটা মহুৰাটোৰ ভিতৰত এডাল মাৰি দেখিবলৈ পাইছে, সেই মাৰিডালক কোৱা হয় গেৰেলি মাৰি। আৰু এইডাল হৈছে পুতল। কিছুমানৰ তাঁতৰ শালত দুডাল পুতল লগোৱা হয়, দুডাল থাকে, দুটা মূৰে। এডাল লগোৱা হৈছে পুতল। এই পুতলডালক বুকু পুতল বুলি কোৱা হয়। আৰু এতিয়া দেখুৱাম আপোনালোকক আৰু এটা বস্তু, সেইটো হৈছে ডাঙৰ চেৰেকী। এইটো হৈছে ডাঙৰ চেৰেকী। ইয়াৰ লগত আৰু এটা সৰু চেৰেকী থাকে। এতিয়া বৰ্তমান মোৰ ওচৰত নাই, সেইটো বেলেগত ৰখা হৈছে আৰু লেটাৰী লগত লাগে। তাৰপিছত আৰু ওচৰতে এইটো হৈছে যঁতৰ আৰু এইটো হৈছে ববিনৰ ফ্ৰেম। দেখিলে আপোনালোকে আৰু যদি কিবা থাকি গৈছে তেতিয়াহ'লে জানিবলৈ যদি আপোনালোকৰ ইচ্ছা জানিবলৈ যদি আৰু তাঁতশালৰ বিষয়ে ইচ্ছা আছে, তেনেহ'লে আপোনালোকে মোক জনাবলৈ নাপাহৰিব, কমেণ্টত জনাব। আৰু যদি কিবা মোৰ তাঁতশালৰ সঁজুলিৰ বিষয়ে জানিবলৈ থাকি গৈছে, মই যিমান পাৰোঁ সিমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ তাঁতশালখনত থকা বিভিন্ন ধৰণৰ সঁজুলিসমূহৰ বিষয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক মোৰ তাঁতশালখনৰ লগতে তাঁতশালৰ বিভিন্ন সঁজুলিসমূহৰ বিষয়ে পৰিচয় কৰাই দিলোঁ। আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবচোন, মই বৰ আশাৰে ৰখি থাকিম। আৰু আজি মই ভিডিঅ'টো বৰ বিশেষ দেৰি নকৰোঁ, এতিয়া মই তাঁতখন যিহেতু মেলি লৈছোঁ, তাঁতখন ববলৈ আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবিলাক পাই থাকিব। আজিলৈ বিদায়।